Hello everyone, local chickenor eta recipe লৈ আনিছো একেবাৰে সাধাৰণভাৱে বনাইছো ভাবিলো ভিডিওটো আপোনালোকৰ লগতো শেয়াৰ কৰো কেৰাহীটোত মই অকণমান মিঠাতেল দিছো আৰু ইয়াতে পিয়াজ দিছো আৰু লগত আদা নহৰু দিছো এইখিনি ভালদৰে ভাজি লম আজি মই ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰো গা বহুত বেয়া জ্বৰ কাহ চৰ্দি হেয়ে মছলা নিদিয়াকৈ আজি চিকেন কন বনাম বুলি ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু তাৰ পিছতে ইয়াত মই হালধি দি দিছো পিয়াজ আদা নহৰু ইয়াৰ কেঁচা গোন্ধটো নোযোৱালৈকে এইখিনি মই ভাজি লম তাৰ পিছতে ইয়াত মই মাংসখিনি দি দিছো আজি লোকেল মুৰ্গী হয় সেইখিনি ইয়াত দি দিছো এইখিনি ভালদৰে ভাজি ল'ব লাগিব এইখিনি লৰাই মিহলি কৰাৰ পাছত এটা ডাঙৰ সাইজৰ পিয়াজ এনেকৈ কাটি মই দি দিছো এটো নিদিলেও হয় মই এনেকৈ দি খাই ভাল পাওঁ হেয়ে দি দিছো তাৰ পিছতে ইয়াত সোৱাদ অনুসৰি নিমখ দিও এইখিনি ভালকৈ লৰাই এইখিনি ভালদৰে ভাজিব লাগিব অলপ সময় মাংস কালাৰ অহালৈকে যেহেতু মছলা দিয়া নাই মই সেই কাৰণে এইখিনি ভালদৰে 15-20 মিনিট ভাজিব লাগিব ইয়াৰ পৰা মাংসৰ পৰা তেল নোলোৱালৈকে জুই পৰিমাণটো একেবাৰে কম কৰি লৈছো এইখিনি ঘনাই অলপ সময় ভাজি তাৰ পিছত এয়া সব 15-20 মিনিটৰ পাছত এয়া মাংসৰ পৰা তেল ওলাইছে এতিয়া কেটুকাৰমান আলু মই কাটি ৰাখিছো সেইখিনি ইয়াত দি দিম আলুখিনিও সিজালৈকে এতিয়া ভাজিব লাগিব জ্বৰ কাহ চৰ্দি হৈ থাকিলে জালুক দি মাংস অকমান খাবলৈ সকলোৰে মন যায় নহয় জানো হেয়ে মই আজি মছলা নিদিয়াকৈ বনাইছো ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰোঁ ভিডিওটো আপোনালোকেও এনেকৈ বনাই খাব পাৰে মাংস কালাৰ ধুনীয়াকৈ আহিছে বহুত ধুনীয়াকৈ মাংসৰ পৰা তেল ওলাই আছে এতিয়াও বৰ্তমান আলু সিজা নাই সেই ইয়াত পানী নিদিওঁ কিন্তু কেৰাহীত লাগি গলেও মাংসখিনি খাই ভাল নালাগিব সেই অকণমান পানী আলু সিজিবৰ কাৰণে দি দিছো যাতে মাংস কেৰাহীত লাগি নাযায় এইখিনি আকৌ 15 মিনিট মান ভাজিব লাগিব এয়া 90% আলু আমাৰ সিজিছে এতিয়া ইয়াত পানী দিব পৰা হৈছে নিজৰ পৰিমাণ অনুযায়ী ইয়াত পানীখিনি দিব পাৰিব মই ইমানখিনিতে দি দিছো এইখিনি এতিয়া ভালদৰে উতলিবলৈ দিম আৰু বহুতে জালুক হয়তো প্ৰথমে পিয়াজ আদা নহৰু তেতিয়াই দি দিয়ে কিন্তু মই নাই দিয়া জালুকৰ গোন্ধটো মোৰ ভাল লাগে খাইও মই ভাল পাওঁ হেয়ে হেখত দিলে ভাল পাওঁ হেতু কাৰণে মই এনেকৈ হেখত দিছো জালুক আপোনালোকে যিমানটো জ্বলা খাই ভাল পাব সেইমতে দিব পাৰিব এইখিনি সব এনেকৈ এতিয়া জালুকখিনিও অলপ সময় সিজিবলৈ দিছো আৰু এয়া মাংস মোৰ অলৰেডি হৈ গৈছে মাংস কালাৰ আলু কালাৰ ধুনীয়া আহিছে আপোনালোকেও এনেকৈ বনাই খাব পাৰিব মছলা নিদিয়াকৈ মোৰ ভিডিওটো আজি কেনে লাগিছে জনাবচোন দেই আৰু যদি ভাল লাগিছে লাইক এটা কৰিব আৰু কমেন্ট কৰি জনাব এনেকৈ কোনে মাংস খাই ভাল পায় আকৌ এটা নতুন ভিডিও লৈ আহিম আজিলৈ ৰাখোঁ